সময় তেতিয়াৰ যেতিয়া গোটেই ভাৰতবৰ্ষ শক্তিমান চোৱাত বিজি। গধূলি হোৱালে ৰৈ আছিলোঁ মই পদূলিলৈ চাই, দেউতা আহিব। কিন্তু মায়ে হাতত তুলি দিছিলে সেইখিনি সময়তে হৰলিক্সৰ গ্লাছটো। কিন্তু না, মোৰ চকু চাই আছিলে পদূলিটো, দেউতা আহিব। জানোচা আহোঁতে হাতত কিবা লৈ আহে খাবলৈ, ভুজিয়া, বিস্কিট। দেউতা পালেহি, দৌৰি গৈছোঁ মই কাষলৈ। হাতত থকা বগা পলিথিনৰ বেগখন কাঢ়ি লৈছোঁ, তাত থকা ভুজিয়া পেকেটটো ফেৰেককৈ ফাৰি মুখত ঢালিছোঁ। সুখী মই তেতিয়া, খুব সুখী। কিন্তু এতিয়া ডাঙৰ হ'লোঁ। কিন্তু এটা কথা বুজি নাপালোঁ, সেই ভুজিয়া পেকেটটো ইমান গধুৰ আছিলেনে যে দেউতাৰ মুখত ভাগৰৰ চাপ এৰি দিছিলে? বুজি নাপালোঁ। চাগে বাপেক হ'বলৈ সহজ, দেউতা হ'বলৈহে টান। দিন গ'ল, মেট্ৰিক দিলোঁ, আজি ৰিজাল্ট দিব। ভয়ত কলিজাৰ ধপধপনি কাণৰ পৰ্দা চুইছেগৈ। ফেইল কৰিম বুলি ভয় নহয়, পাছ কৰিম কনফিডেণ্ট। ভয় হৈছিলে বেলেগ এটা কাৰণ। দেউতাৰ লগত হোৱা হয় ডিলটোৰ ভয় আছিলে। একপক্ষীয় ডিল এটা হৈছিলে দেউতাৰ লগত। দেউতাই হা কৰা নাছিলে। কি ডিল আছিলে? যদি মেট্ৰিকত ভাল ৰিজাল্ট হয়, বাইক এখন ল'ম মই দেউতাৰ পৰা। ডিল আছিলে সেইটো। ৰিজাল্ট দিলে, ৰিজাল্ট ভাল হ'ল, দেউতাই বাইক দি দিলে। সুখী মই। কিন্তু এতিয়া ডাঙৰ হ'লোঁ। কিন্তু চালা এতিয়ালৈকে বুজি নাপালোঁ, সেই বাইকখন সেইদিনাখনে কেনেকৈ কিনি দিলে, ক'ত পালে টকা। পিছত গম পালোঁ, দেউতাৰ সপোনৰ গাড়ীখন নিকিনি মোলে বাইক কিনি দিলে। কেনেকৈ পাৰে বাৰু ইমানখিনি ছেক্ৰিফাইচ কৰিবলৈ বাপেক এজনে নে দেউতা এজনে? নুবুজিলোঁ। চাগে বাপেক হ'বলৈ সহজ, দেউতা হ'বলৈ টান। কলেজৰ ৰঙীন দুনিয়াত মই মজগুল। হাতত মোবাইল দামী, বাইক চলাইছোঁ চকাত দাঙি দাঙি। আঙুলিৰ ফাকত চিগাৰেট, পিছপিনে ছোৱালী। কি জীৱন ৱাহ! আজিকালি গধূলি মই দেউতালৈ ৰৈ নাথাকোঁ। আজিকালি ভুজিয়া খাইছোঁ কেৱল চাকনা হিচাপে। আজিকালি দেউতাই ৰৈ থাকে মোলে। কেতিয়াবা ৰাতি হয় মোৰ ঘৰ সোমাওঁতে, দেউতাই গালি পাৰে, খং কৰে। কিন্তু মই বুজা নাছিলোঁ কেলে খং কৰে। মোৰ খং উঠিছিলে যেতিয়া গালি খাইছিল। নিজৰ স্বাধীনতাৰ ওপৰত প্ৰশ্ন কৰা বুলি খং উঠিছিলে মোৰ। বুজা নাছিলোঁ কেলে ৰৈ থাকে মোলে। চাগে বাপেক হ'বলৈ সহজ, দেউতা হ'বলৈহে টান। গ্ৰেজুৱেশ্যনৰ ৰিজাল্ট দিলে, ভবামতে নহ'ল। ব্যৱসায় কৰিম বুলি ভাবিলোঁ এইবাৰ। দেউতালৈ চালোঁ, হাত মেলিলোঁ, দেউতা টকা। টু শব্দ এটা নোকোৱাকৈ দেউতাই হাতত তুলি দিলে টকা, লাখ লাখ টকা। নুবুজিলোঁ ক'ৰ পৰা আনি দিছিলে সেই টকা। পিছত গম পালোঁ, দেউতাই সপোনৰ ঘৰখন সাজিবলৈ গোটাই ৰখা টকাখিনি মোক দিছিলে বিজনেছ কৰিবলৈ। বুজা নাছিলোঁ, এতিয়াও বুজি পোৱা নাই কেনেকৈ পাৰিলে। গোটেই জীৱন গোটাইছিলে সেই টকা, জাষ্ট মোৰ কথা এটা দি দিছিলে গোটেইখিনি টকা। টকা 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 ঘটাৰ সময় এয়া। কিন্তু না, সদায় নিচিনাকৈ এইবাৰো ফেইল কৰিলোঁ। ৰাতি মদ, দিনত ঢোদ, ডিপ্ৰেশ্যন, টেনশ্যন। দেউতাই এদিন আহি কাষতে বহি ক'লে যে বোপা টেনশ্যন নলবি, জীৱনটো আৰম্ভ হৈছেহে। এনেকৈ দেহাটো শেষ নকৰিবি, আৰু দিন আহিবলৈ বাকী আছে। মই নুবুজিলোঁ আৰু কি দিন আহিবলৈ বাকী আছে। চাগে বাপেক হ'বলৈ সহজ, দেউতা হ'বলৈ টান। ব্যৱসায় বাদ দি চাকৰি কৰিবলৈ ল'লোঁ। দিনটোত বছৰ গালি, গধূলি হয় কামৰ বোজা লৈ খোজ দিওঁ ঘৰলৈ বুলি। যেতিয়া ঘৰ পাই প্ৰথম হুকটো মাৰোঁ চিগাৰেটৰ, তেতিয়া সমস্ত জগতখনৰ নগ্ন স্বৰূপ দেখি পাই যাওঁ মই।
তেতিয়া বুজি পাওঁ সেই ভুজিয়া পেকেটটো কেলে ইমান গধুৰ আছিলে যে দেউতাৰ মুখত ভাগৰৰ ছাপ এৰি দিছিলে। তেতিয়া বুজি পাওঁ দেউতাই সেই সপোনৰ গাড়ীখন, সপোনৰ ঘৰখন পৰিত্যাগ কৰি মোক কেনেকে সুখী ৰাখিছিলে। তেতিয়া বুজি পাওঁ। কিন্তু চালা এতিয়ালৈকে বুজি নাপালো বাপেক হবলৈ কেলে সহজ, দেউতা হবলৈ কেলে টান। চালা 5টা মিনিট নালাগে বাপেক হবলৈ, কিন্তু গোটেই জীৱন দি দিয়ে দেউতা হবলৈ। কি আচৰিত। দেউতা, তোমালৈ কথা এষাৰ কবলৈ মন গৈছে। কেতিয়াও মুখামুখিকৈ কবলৈ সাহস নহল, ল'ৰাটো লাজ লাগে। ভাল পাওঁ তোমাক বহুত, বুজি পাবা তুমি, নিশ্চয় বুজি পাবা। আৰু এষাৰ কথা কৈছো, খেয়াল ৰাখিবা নিজৰ। স্বাৰ্থপৰ বুলিয়েই ভাবা মোক, কিন্তু খেয়াল ৰাখিবা, কাৰণ এতিয়াও মই বিয়া পতা নাই। এদিন পাতিম, এদিন দেউতা হ'ম না। প্ৰথমতে মই বাপেক হ'ম, আৰু বাপেকৰ পৰা দেউতা হ'বলৈ তুমিয়ে শিকাব লাগিব, কাৰণ তুমি হৈছা বাপেকৰ পৰা দেউতা হৈছা। বাপেকৰ পৰা দেউতা হৈছা। ৰাইজসকল, অকণ ইম'চনেল হৈ গ'লো, লাজ লাগিছে, পিছে বেয়াও লাগিছে, দেউতালৈ মনতো পৰিছে। আজি হেনো পিতৃ দিৱস, মই যোৱাকালি ৰাতি গম পাইছোঁ। চ' সেইটো কাৰণে ফটাফট এটা মই কবিতা লিখিলোঁ। বহু বছৰ ধৰি মই কবিতা লিখা নাছিলোঁ, চ' যি টি লিখি দিলোঁ। আৰু আচলতে এটা কথা হয়, লিখিবলৈ সহজ, কিন্তু আবৃত্তি কৰিবলৈ টান। মানে একদম পূৰা ডাইৰেক্ট ক'ব লাগে ন গোটেইটো, মানে নহ'লে চাই ক'লে মানে এটা ফিলিংছটো নাহে ন। চ' সেইটো কথা। তো তাত কেইটামান লাইন আছে, যিকেইটা লাইন মই লিখাও নাছিলোঁ, এনেই যি মুখত আহিছে মই কৈ দিছোঁ, মানে বুজিছেনে। ভুলো হৈছে বাৰু বহুতখিনি, যাতে মাফ কৰি দিয়ে। কিন্তু চাগে আপোনালোকে বুজি পাইছে মোৰ কি ইম'চন এটা, কি এটা মই ব্যাখ্যা কৰিবলৈ বিচাৰিছিলোঁ মানে। চ' সেইটো যে ক'ৰ পৰা আহিছে ন, ফাদাৰ্ছ ডে, মাদাৰ্ছ ডে, নহয় নহয়, আমি হৈছোঁ ভাৰতীয় মানুহ, অসমীয়া মানুহ। আমাৰ কাৰণে সদায় ফাদাৰ্ছ ডে, সদায় মাদাৰ্ছ ডে, সদায় আমি সেইখিনিয়ে মৰম কৰিব লাগে, সদায় আমি সেইখিনিয়ে ৰিছপেক্ট কৰিব লাগে। আমি আৰু এটা এক্সট্ৰা দিন এনেকৈ বনাই লোৱাটো সেইটো আৰু নহয়। আমাৰ কাৰণে সদায় সেইটোৱেই, হয় নাই। চ' ৰাইজসকল, মোৰ বন্ধুসকল, যোনে যোনে মা দেউতাৰ লগত কাজিয়া লাগে, বাৰু এটা বয়সত লগা হয় কাজিয়া, মই হয়তো বুজো আৰু হয়, আৰু বহুতখিনি ৰিজনত কাজিয়া হয় মা দেউতাহঁতৰ লগত। কিন্তু ষ্টিল মানে ইমানখিনি এনেকুৱা কাম কৰি নিদিবা যে মা দেউতাহঁতে হাৰ্ট হৈ যায় মানে, কাৰণ এদিন বুজি পাবা। মানে ময়ো বুজি পোৱা নাই এতিয়ালৈকে, মই বাপেক হোৱা নাই। প্ৰথমতে বাপেক হ'ব লাগিব, তাৰপিছত মই দেউতা হ'ব লাগিব, হয়নে। বাপেক হোৱাটো ইজি, কৈছিলোঁ মই কথাখিনি, বুজি পাইছে নাই জানো আপোনালোকে। বাপেক হোৱাটো ইজি, দেউতা বুলি নিজকে স্বীকৃতি দিয়াটোহে টান, বহুত টান হৈ যায়, বহুত টান হৈ যায়। আপোনালোকে ভাবিব নোৱাৰে, ময়ো ভাবিব নোৱাৰোঁ, কিন্তু চেষ্টা কৰিছিলোঁ অকণমান ব্যাখ্যা কৰিবলৈ আপোনালোকৰ আগত। চ' হেপী ফাদাৰ্ছ ডে। চবেই ধুনীয়াকৈ গৈ পিনি ধুনীয়াকৈ দেউতাক কৈ দিয়া কথা। আৰু গম পাইছোঁ যাৰ বাৰু দেউতা নাই জীৱনত, সিহঁতৰ জীৱনত মানে কেনেকুৱা ধৰণৰ কি ফেচ কৰে, মানে কেনেকুৱা ইম'চনেল হৈ আছে। চ' সেইটো কাৰণে চৰি মই। চ' ইমানটোৱে আছিলে, বাই বাই।